বাপেক হিচাপে ছোৱালীজনীৰ কাৰণে আজিলৈকে কি কৰিছা তুমি? মই ডাক্তৰ নহয় নহয়, সাংবাদিকহে। ডাক্তৰে তাইৰ একো বেমাৰ নাই বুলি কৈছে। মই ইহঁতক সদায় এনেকৈ মাৰো, কেনেকৈ পেট ফালি তেজ উলিয়াই দিছো দেখিছা? মই ইহঁতক মাৰিম। হ'ব মাৰিবা তাৰ আগতে তুমি ইনজেকশ্যনটো লৈ লোৱা। কিন্তু ইহঁতক কোনে মাৰিব? নায়ক বুলি মোক নাভাবি, খলনায়ক মই।